নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো চৰকাৰৰ তৰফৰ পৰা গাঁও বিকাশৰ বাবে গাঁও পঞ্চায়তলৈ বহু পৰিমাণে টকা আহে, কিন্তু এই টকাৰ পৰিমাণ কেতিয়াও ৰাজহুৱা নহয় বা পঞ্চায়তৰ মুৰব্বীসকলে এই টকাৰ পৰিমাণ কেতিয়াও ৰাজহুৱা নকৰে। সেয়ে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকৰ অঞ্চলৰ পঞ্চায়তলৈ কিমান টকা আহিছিল চৰকাৰৰ তৰফৰ পৰা আৰু সেই টকা ক'ত ক'ত পঞ্চায়তে খৰচ কৰিলে। ইয়াৰ আগতে এই বিষয়ে আপুনি জানিব বিচাৰিছিল যদিও জানিব পৰা নাছিল, কিন্তু এতিয়া ভাৰত চৰকাৰে এই সকলোখিনি ৰাজহুৱা কৰিলে। সেয়ে আপুনি ঘৰতে বহি সকলোখিনি তথ্য ল'ব পাৰিব। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাঁও উন্নয়নৰ বাবে চৰকাৰে গাঁও পঞ্চায়তলৈ কিমান টকা অনুদান দিলে জানিবলৈ আপুনি প্ৰথমে অ'পেন কৰিব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ। তাৰপিছত আপুনি চাৰ্চ কৰিব লাগিব গ্ৰাম স্বৰাজ। ইয়াৰ পিছত আপুনি যিটো এপত মিনিষ্ট্ৰী অফ পঞ্চায়ত ৰাজ লিখা আছে সেই এপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ইনষ্টল বুলি আহিব, আপুনি ইনষ্টলত ক্লিক কৰিব। ইনষ্টলেশ্যন হৈ যোৱাৰ পিছত আপুনি অ'পেনত ক্লিক কৰিব, তেতিয়া আপোনাৰ এপটো অ'পেন হৈ যাব। এতিয়া আপোনালোকৰ সন্মুখত এখন স্ক্ৰীন দেখা পাইছে য'ত লিখা আছে গ্ৰাম স্বৰাজ। প্ৰথমবাৰ যদি আপুনি এপটো অ'পেন কৰে তেতিয়া অলপ সময় ল'ব। বন্ধু বান্ধৱীসকল, যদি আমাৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনে আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এপটো অ'পেন হোৱাৰ পিছত সৰ্বপ্ৰথমে আপোনালোকৰ নিজৰ ৰাজ্য ছিলেক্ট কৰিব। যিহেতু মই অসমত বাস কৰোঁ সেয়ে মই অসম ছিলেক্ট কৰিছোঁ। ৰাজ্যৰ পিছত নিজৰ জিলাখন বাছনি কৰিব। মই ইয়াত এক্সাম্পলৰ বাবে শিৱসাগৰ জিলাখন বাছনি কৰিছোঁ। ইয়াৰ পিছত আঞ্চলিক পঞ্চায়ত ছিলেক্ট কৰিব। আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত যিমানসমূহ পঞ্চায়ত আছে সকলোসমূহ ইয়াত দেখাব। তাৰে মাজৰ আপোনালোকৰ নিজৰ পঞ্চায়তটি ছিলেক্ট কৰিব। এই সকলোবোৰ শুদ্ধকৈ বাছনি কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। এতিয়া আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখা পাইছে প্ৰথমে ৰাজ্য, তাৰপিছত জিলা, তাৰপিছত আঞ্চলিক পঞ্চায়ত, তাৰপিছত পঞ্চায়ত। ইয়াৰ পিছত আপোনালোকে ফাইনেন্সিয়েল ইয়েৰ ছিলেক্ট কৰিব। স্ক্ৰীণত আপোনালোকে দেখিব পাইছে যেন ফাইনেন্সিয়েল ইয়েৰ 2019-20ত ওপৰত উল্লেখিত পঞ্চায়তটিলৈ চৰকাৰী অনুদান আহিছিল 23,79,846 টকা। সেই অনুদানেৰে পঞ্চায়তে মুঠ 9টা কাম সম্পূৰ্ণ কৰিছে আৰু সেই 9টা কাম সম্পূৰ্ণ কৰোঁতে মুঠ ব্যয় হৈছে 27,80,500 টকা। পঞ্চায়তে কৰা কামৰ সম্পূৰ্ণ বিৱৰণ জানিবলৈ আপুনি তলত লিখা ডিটেইলছত ক্লিক কৰিব। এতিয়া আমি পঞ্চায়তে কৰাৰ কামৰ সম্পূৰ্ণ বিৱৰণ দেখিবলৈ পাইছোঁ। যেনেকৈ আপুনি 1 নম্বৰতে দেখিছে 60,000 টকা ব্যয় হৈছে ৰাস্তাৰ কাম কৰোঁতে। এক্টিভিটি ডেছক্ৰিপশ্যনত দেখিছে গ্ৰেভেলিং, মানে ৰাস্তাৰ কামত পঞ্চায়তৰ ফালৰ পৰা 60,000 টকা খৰচ কৰিছে। 2 নম্বৰত দেখা পাইছে 2 নটছ ছ'লাৰ লাইট লগাইছিল, তাত ব্যয় হ'ল 43,000 টকা। 3 নম্বৰতে দেখিছে গ্ৰেভেলিং এট ধুদৰ আলি, পাব্লিক ৱৰ্ক ৰোডৰ কাম হৈছিল, তাত ব্যয় হৈছে 40,000। চতুৰ্থতে দেখিব পাইছে 5 নম্বৰ ৱাৰ্ডত 200 মিটাৰ ৰাস্তা পকী কৰিছিল চিমেণ্টৰ ইটাৰে, যাক আমি ব্লক বুলি কওঁ। সেই ৰাস্তা পকীৰ নামত পঞ্চায়তে ব্যয় কৰিছিল 4 লাখ টকা। পঞ্চমতো দেখা পাইছে ৰাস্তা পকী নামত পঞ্চায়তে 4 লাখ টকা ব্যয় কৰিছে। 6 নম্বৰত আপোনালোকে দেখা পাইছে 1,50,000 টকা ব্যয় কৰিছে 3 নম্বৰ ৱাৰ্ডৰ ৰাস্তাৰ নামত। ঠিক সেইদৰে 7 নম্বৰত দেখা পাইছে ড্ৰিংকিং ৱাটাৰ নামত 6,80,000 টকা পঞ্চায়তে ব্যয় কৰিছে। আপোনালোকে দেখা পাইছে এখন দীঘল লিষ্ট য'ত সকলো কামৰ বিৱৰণ দিয়া আছে। এনেদৰে আপোনালোকে পঞ্চায়তে চৰকাৰৰ পৰা পোৱা অনুদানৰ টকা ক'ত কেনেকৈ ব্যয় কৰিলে সকলোখিনি জানিব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ সন্দেহ হয় পঞ্চায়তে অধিক টকা খৰচ কৰিছে তেনে আপুনি ইয়াৰ আপত্তিও কৰিব পাৰে। আপত্তি কৰিবলৈ আপুনি খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অৱগত কৰিব পাৰে যে এক্স নামৰ কামটো কৰোঁতে ইমান টকা খৰচ হৈছে বুলি আমি নাভাবোঁ, আমি ইয়াৰ এটা সঠিক তদন্ত বিচাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।
যদি ভাল পালে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।